নমস্কাৰ বন্ধুসকল, কি খবৰ? এই যে দেখিছে ল'ৰাজন, এই ল'ৰাজনৰ ওপৰত মই এটা ভিডিঅ' ৰ'ষ্ট কৰিছিলোঁ আৰু সেই ভিডিঅ'টো দেখা পাই তেওঁ মোলৈ এটা টিকটকত মেছেজ ৰিপ্লাই দিছে। গতিকে সেই মেছেজটো কি ৰিপ্লাই দিছে ভিডিঅ'টো চাওঁ আহক। হেল্ল' গাইজ, আজিলৈকে মই কাকো বেয়াকৈ কমেণ্ট এটা দি পোৱা নাই। তেনে অৱস্থাত মোৰ এটা ভিডিঅ' ইউটিউবত ইমান বেয়া কমেণ্ট কৰিছে। এটা ল'ৰাই, নিপন গগৈ নামটো, ল'ৰাটোৰ নামটো নিপন গগৈ, ইমান বেয়া কমেণ্ট কৰিছে। আপোনালোকে চাব পাৰে, তাৰ ইউটিউব একাউণ্ট নাম হৈছে DJ নিপন গগৈ। সি নিজে আজিলৈকে এটা ভিডিঅ' বনাই টিকটকত দিয়া নাই। সি লোকৰ ভিডিঅ' নি ইউটিউবত দিয়ে বেয়া কমেণ্ট কৰি কৰি। আৰু তেনেকুৱা ল'ৰাই মোৰ ভিডিঅ' চাব নালাগে। আৰু যদি কোনোবা আছে তেনেকুৱা ল'ৰাই মোৰ ভিডিঅ' চাব নালাগে আৰু লাইক কৰিব নালাগে, কমেণ্ট কৰিব নালাগে। আৰু সেই ল'ৰাটোৰ ওপৰত মই মানহানি কেছ দিম। নিপন গগৈ মানহানি কেছ দিম মই তাৰ ওপৰত। अरे कहना क्या चाहते हो? শুনিলানে ফ্ৰেণ্ডছ, তেওঁ মোৰ বিষয়ে কি ক'লে? তেওঁ হেনো মোক মানহানি কেছ দিম। নিপন গগৈ মানহানি কেছ দিম মই তাৰ ওপৰত। বেচেৰাটোৱে মোক মানহানি কেছ দিয়ে। আৰে তহঁতিহে মান সন্মান জয় আছো আমাৰ ল'ৰাবিলাকৰ, তই মোক আকৌ মানহানি কেছ দিবলৈ আহ? ধৈত চেলা। সি নিজে আজিলৈকে এটা ভিডিঅ' বনাই টিকটকত দিয়া নাই। সি লোকৰ ভিডিঅ' নি ইউটিউবত দিয়ে বেয়া কমেণ্ট কৰি কৰি। টিকটকত ভিডিঅ' তহঁতৰ লিখীয়া মক্কেলকেইটাই বনায়, আমাৰ লিখীয়া ল'ৰাবিলাকে নবনায়। তহঁতৰ লিখীয়া মক্কেলবিলাকে টিকটকডাল গেলাই আছ। বালৰ ভিডিঅ' বনাইছ তই, বালৰ। ইউটিউবত DJ নিপন গগৈ বুলি আছে ল'ৰাটো। সি মোৰ ভৰি স্পঞ্জৰ সমানো অকাত নাই তাৰ। শুনিলানে ফ্ৰেণ্ডছ, সি মোক কি ক'লে অকাত নাই বুলি? আৰে তাৰনো কি অকাত আছে আমি চাই লওঁ নে কি কোৱা? বিধিয়ে কি দিলে মোৰ সকলো কাঢ়িলে, ঈশ্বৰই মুকুতইনে, দেউতা ঐ মৰি যাব। মক্কেল চালা, টিকটকত তেজেতি ফালি থাকিবলৈ লাজ লগা নাই তোক কেলা? ছোৱালী এজনী পতাব নোৱাৰ আকৌ অকাতৰ কথা ক'বলৈ আহ? দেখিছো তোৰ অকাত চালা। ধুইত শুন চালা মক্কেল, তোৰ যি মন যায় তাকেই কৰ। তই এনেই টিকটকত ভিডিঅ' বনাই লেভেল ফালিব নালাগে। আৰু শুন চা, তোৰ ভিডিঅ'ত মই একো বেয়া কমেণ্ট কৰা নাছিলোঁ আৰু এতিয়া বেয়া কমেণ্ট কৰিছোঁ। শুন, তই বালৰ ভিডিঅ' বনাইছ, বালৰ, আৰু মোক মানহানি কেছ দিয়। যি কৰ কৰি থাক, তোৰ মনৰ মৰ্জিমতে যি কৰ কৰি থাক। আৰু এনেকুৱা ফকতীয়া টিকটক ইউজাৰবিলাকক আমিবিলাকে ৰ'ষ্ট কৰিমেই বাছ। আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু মোৰ নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।